নমস্কাৰ বন্ধু বান্ধৱীগণ, নিশ্চয় আপোনালোক ভালে আছে। ভক্তি দৰ্শন অসম চেনেললৈ পুনৰবাৰ স্বাগতম জনাই আজি আপোনালোকৰ মাজলৈ মই অহংকাৰী মানুহৰ লক্ষণ আৰু গুণৰ বিষয়ে এটা ভিডিঅ' বনাই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল পায় তেতিয়া লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব বুলি আশা কৰিলোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন আজি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। অহংকাৰ নিজে ডাঙৰ আনবিলাক সৰু বা নিজে ভাল আনবিলাক বেয়া এনেকুৱা ভাৱ মনত ৰাখি আচৰণ কৰিলে অহংকাৰ কৰা হয় আৰু নিজৰ গুণ নিজে বখানিলেও অহংকাৰ কৰা হয়। অহংকাৰ এটা স্বভাৱৰ গুণ, যাৰ স্বভাৱতে এই গুণ জন্মিছে সি নিজৰ সামান্য গুণকো বৰ ডাঙৰ যেন দেখে আৰু আনৰ ডাঙৰ গুণকো সামান্য যেন বোধ কৰে। এই নিমিত্তে অহংকাৰী মানুহে নিজে কাকো প্ৰশংসা নকৰে আৰু আনে প্ৰশংসা কৰিলেও সহিব নোৱাৰে। যি মানুহ কোনো বিষয়তে তোমাতকৈ হীন নহয় তাৰ আগত তোমাৰ অহংকাৰ নৰজে। সেই দেখি আনৰ আগত ফলাবলৈ অহংকাৰী আনৰ খুঁত বিচাৰি ফুৰে আৰু সামান্য এটা খুঁত পালে তাকে উফন্দাই ডাঙৰ কৰি অহংকাৰৰ ঠেক উলিয়ায়। সি গুণীৰ গুণ লঘু কৰিবলৈ নানা ফাং পাতে। অহংকাৰী মানুহৰ গাত যি এটা গুণ থাকে সি তাকে গুণৰ প্ৰধান যেন বিবেচনা কৰে আৰু যাৰ গাত সেই গুণ নাই তাক নিচেই অবালচন্দ্ৰ বুলি ইতিকিং কৰে। অহংকাৰীয়ে যদি খৰকৈ লিখিব পাৰে তেনেহলে সি খৰকৈ লিখিব পৰা শক্তিটোক এটা প্ৰধান গুণ বুলি ভাবে আৰু যাৰ তেনে গুণ নাই তাক অকামিলা বুলি উপালম্ভ কৰে। তাৰ আন কোনো ডাঙৰ গুণ থাকিলেও অহংকাৰীয়ে তাক লেখন নধৰে। অহংকাৰী মানুহে নিজৰ দোষ সমূলি নেদেখে আৰু আনে দেখুৱাই দিলেও তাক কদাপি মানি নলয়। নিজৰ দুখ বা ত্ৰুটি মানি লোৱা অহংকাৰৰ বিপৰীত ধৰ্ম। তেনে কৰিলে অহংকাৰ নৰয়। সেই দেখি অহংকাৰীয়ে ভাল বেয়া নানা উপায়ে নিজৰ দুখ লুকুৱাই থয়। অহংকাৰীৰ পক্ষে আন লোকৰ পৰা দিহা পৰামৰ্শ লোৱাও টান কথা, কিয়নো আনৰ উপদেশ বিচাৰিলে কেতিয়াবা নিজৰ মোহালি উলিয়াই পৰে। অহংকাৰী মানুহ স্বভাৱতে পৰনিন্দক হয়। মুখেৰে ফুটাই নিন্দা নকৰিলেও মনত তাৰ সদায় নিন্দাৰ ভাৱ থাকে। লোকৰ প্ৰশংসা অহংকাৰৰ ঘাই আহাৰ নহলেও যেনেকৈ পানীবিলাক ৰব নোৱাৰে সেইদৰে প্ৰশংসা নহলেও অহংকাৰ ৰব নোৱাৰে। আনৰ পৰা প্ৰশংসা নাপালে অহংকাৰীয়ে নিজক নিজে প্ৰশংসিও তাৰ অহংকাৰক জীৱ দিয়ে। অহংকাৰী মানুহে প্ৰশংসা ইমান ভাল পায় যে অজান বালকৰ প্ৰশংসাটো তাৰ বুকু ফিন খাই উঠে আৰু চাটুকো সি আচল প্ৰশংসা যেন বিবেচনা কৰে। দম্ভ অহংকাৰ সকলোৰে অপ্ৰিয় বস্তু। দম্ভালি কথা মানুহৰ কাণত কাৰ ফুটা দি ফুটে তাক কোনেও সহিব নোৱাৰে। এই দেখি অহংকাৰী মানুহ সকলোৱে অপ্ৰিয় হয়, আনকি নিজৰ পৰিয়ালেও তাক দেখিব নোৱাৰে। ক্ষমতাশালী অহংকাৰীক অৱশ্যে মুখৰ আগত নিন্দিবলৈ কোনেও সাহ নকৰে, কিন্তু পেটে পেটে সকলোৱে তালৈ আক্ৰোশ ৰাখে আৰু সুচল পালেই অহংকাৰ চুৰ কৰিবলৈ চেষ্টা কৰে। অহংকাৰী মানুহৰ অহংকাৰেই পৰম বিভূতি। তাক আঁতৰাই ৰাখিবলৈ সি সদায় চেষ্টা কৰে। অৱস্থাত দৰিদ্ৰ হলেও প্ৰথমতে সি নিজৰ ভৰকটো ৰাখি থাকে। অহংকাৰী মান অপমানৰ বোধো বৰ বেছি। তাৰ প্ৰতি অন্য মানুহে কেনে আচৰণ কৰে তালৈ সি সদায় চকু ৰাখে আৰু অলপ বুহাটোতা হলেই খং বা অভিমান কৰে। অহংকাৰীৰ ক্ষমাগুণ কম। সি এবাৰ ৰুষ্ট হলে দুনাই সন্তুষ্ট নহয়। সি কাৰো লগত জিন যাব নোৱাৰে। মান্যৱন্তক মান্য কৰাও অহংকাৰীৰ স্বভাৱ নহয়। আনক মান্য কৰিলে সি নিজে লঘু হোৱা যেন বোধ কৰে। আন ৰিপুবোৰৰ একোটা সৎ ব্যৱহাৰ দেখা যায়, কিন্তু অহংকাৰৰ সৎ ব্যৱহাৰ নাই। কোনো মানুহে কয় যে অহংকাৰে মানুহৰ আশৈ ডাঙৰ কৰে, কিন্তু এই তৰ্কত যুক্তি আছে বুলি বোধ নহয়। অনেক অহংকাৰী মানুহক গুপ্তভাৱে নিৰীহ কামত লিপ্ত হোৱা দেখা যায়। ইয়াৰ বাজিও আৰু তৰ্ক শুনা যায় যে অহংকাৰী আনৰ অনুগ্ৰহ লবলৈ বেয়া পায়। এই তৰ্কটো যুক্তি আছে যেন মনে নধৰে। লোকৰ অনুগ্ৰহ গ্ৰহণ কৰিলে নিজৰ নামত কলংক পৰে। ইয়াক শিক্ষা পোৱা মানুহ মাত্ৰেই জানে আৰু সেই দেখি সুশিক্ষিত মানুহ মাত্ৰেই লোকৰ অনুগ্ৰহ গ্ৰহণ কৰিব নোখোজে। এতেকে আনৰ অনুগ্ৰহ লব নোখোজা গুণটো অহংকাৰৰ ফল বুলিব নোৱাৰি। ই সুশিক্ষাৰহে ফল।